तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं हैरान हूँ मैं तेरे मासूम सवालों से परेशान हूँ मैं ओ परेशान हूँ मैं এই গানটো শুনিলে আমাৰ মনলৈ কেনেকুৱা ধৰণৰ এটা ধাৰণা আহে অকণমানি নিষ্পাপ সৰল মৰম লগা এটা দেৱশিশুৰ কথা আমাৰ জীৱনলৈ যেতিয়া এটা কেঁচুৱা আহে কেঁচুৱাটো আমি এনেকৈ আৱৰি ৰাখোঁ আৰু আমি শুওঁতে খাওঁতে বহোঁতে এটাই চিন্তা কৰি থাকোঁ যে কেঁচুৱাটোৱে দুখ পাইছে নেকি কষ্ট পাইছে নেকি টোপনি আহিছে নেকি ভোক লাগিছে নেকি আৰু যেতিয়া কেঁচুৱাটো লাহে লাহে ডাঙৰ হ'বলৈ ধৰে সেই বান্ধোনটো লাহে লাহে খোল খাই যায় আৰু তেতিয়াই আমি গম নোপোৱাকৈ কিছুমান গেপ আহি যায় আৰু সেই গেপটো এনেকুৱা এটা ষ্টেজ পাইগৈ সেইটো ষ্টেজত ল'ৰা ছোৱালীয়ে যদি কিবা প্ৰব্লেম হয় বা কষ্ট পায় আমাৰ ওচৰত ক'বলৈ কুণ্ঠাবোধ কৰে বা আমি তেওঁলোকক মেণ্টেলি কিছুমান ছাপৰ্ট দিব নোৱাৰা হওঁ আৰু তেতিয়াই তেওঁলোকে কিছুমান ভুল ডিচিশ্যন লৈ পেলায় আৰু সেই ষ্টেজটোৰ পৰা ঘূৰাই নিবলৈ যথেষ্ট কষ্টকৰ হয় তেতিয়া আমাৰ মনত ভাৱ আহে যে আমি কি ভুল কৰিলোঁ ক'ত কৰিলোঁ কিয় কৰিলোঁ কেনেকৈ কৰিলোঁ আজি মই এই ভিডিঅ'টোত আমি কিছুমান অজানিতে কৰি অহা ভুলৰ বিষয়ে আলোচনা কৰিম তাৰ কাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাওক মই আপোনালোকক প্ৰথমে কৈ থৈছোঁ মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই শ্বেয়াৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব হাই মই বিশ্বজ্যোতি জয়পুৰ ৰাজস্থানৰ পৰা কৈছোঁ আৰু আজি আপোনালোকে চাই আছে বিজয় মন্ত্ৰা প্ৰত্যেকটো ঘটনাৰ এটা কাৰণ আছে আৰু ইয়াত কাৰণটো হৈছে আমি অজানিতে কৰি অহা কিছুমান ভুলবোৰ কোনবোৰ কেইটামান উদাহৰণে মই আপোনালোকক আমি কৰা ভুলবোৰৰ বিষয়ে বুজাবলৈ গৈ আছোঁ এক নম্বৰ ভুল ধৰি লওক আমাৰ ঘৰলৈ কোনোবা আলহী আহিছে আৰু আলহীয়ে ল'ৰা ছোৱালীকেইটাক 100 টকা 200 টকা এনেকৈ পইচা দিছে আৰু আমি তেতিয়া কি কৈছোঁ যোৱা এইকেইটা পইচা তোমালোকৰ পিগি বেগত ভৰাই থোৱাগৈ যোৱা আৰু যদি চকলেট দিছে তেতিয়া কৈছোঁ তোমালোকে ভাগে ভাগে খোৱা কিন্তু আমি এইটো শিকোৱা নাই যে এটা চকলেট লোৱা চবৰ লগতে ভগাই খোৱা এই ল'ৰা ছোৱালীবিলাকে যিটো এইটো মই খাম এইটো মই কৰিম এইটো মোৰ পইচা সেই মোৰটো তাহাঁতক আমাৰ বুলি ক'বলৈ শিকাওক 2 নম্বৰ ভুল সেইটো হৈছে কণ্ডিশ্যন যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক কিবা এটা কৰিবলৈ কওঁ তেতিয়া যদি তাহাঁতি মানা কৰে তেতিয়া আমি কি কওঁ যোৱা এইটো কৰি দিয়া মই তোমাক এটা টফি দিম ধৰি লওক আমি ল'ৰা ছোৱালীকেইটাক যদি দোকানলৈ পঠিয়াওঁ তাহাঁতি যদি যাব নোখোজে তেতিয়া আমি কি কওঁ তুমি কিবা এটা লৈ আহিবা যোৱা তোমাৰ কাৰণে 5 টকাৰ চিপছ বা চকলেট কিবা এটা লৈ আহিবা তেতিয়া তাহাঁতিও চিন্তা কৰে যে মই মাৰ কাৰণে কিবা এটা কৰিলে মায়ে মোক কিবা এটা দিব মানে কণ্ডিশ্যন সেই কণ্ডিশ্যনটো তাহাঁতৰ মূৰত আমি সৰুৰ পৰাই সোমাই দিওঁ সেইটো এটা ভুল 3 নম্বৰ ভুল যেতিয়া ল'ৰা ছোৱালীয়ে কোনো এটা কাম কৰিব নোখোজে বা স্কুল যাব নোখোজে তেতিয়া আমি কি কৰোঁ যে ব'লা স্কুলৰ পৰা ঘূৰি আহোঁতে মই তোমাক কিবা এটা কিনি দিম আৰু যেতিয়া স্কুলৰ পৰা ঘূৰি আহোঁ ৰাস্তাতে যিখন দোকান থাকে সেই দোকানখন ল'ৰা ছোৱালীয়ে দেখাই দিয়ে মা ব'লা সেইখন দোকান তেতিয়া আমি দোকানখনলৈ লৈ গৈ আৰু ল'ৰা ছোৱালীক কি সোধোঁ কোৱা কি লাগে কি খাবা কোৱা আচলতে আমি ল'ৰা ছোৱালীক সৰুৰে পৰাই ডিমাণ্ড কৰিবলৈ শিকাওঁ 4 নম্বৰ ভুলটো আমি ক'ত কৰোঁ আমি মৰম আৰু মোহৰ মাজত পাৰ্থক্য বুজি নাপাওঁ মৰম হৈছে আমি ল'ৰা ছোৱালীৰ প্ৰতি লোৱা কেয়াৰখিনি আৰু মোহ হৈছে যেতিয়াই আমাৰ মৰমবোৰ বেছি হৈ যায় বা এটা অন্ধ মৰম এটা উদাহৰণ দিওঁ মই আপোনালোকক ধৰি লওক আজি আমি দাইল ভাতৰ লগত তিতা কেৰেলা বা নিমপাত ভাজিছোঁ কিন্তু ল'ৰা ছোৱালীয়ে ভাত খাবলৈকে বেয়া পায় তেতিয়াহ'লে তিতা ক'ত খাব কিন্তু ল'ৰা ছোৱালীয়ে যেতিয়া নাখাওঁ বুলি কয় তেতিয়া আমি কি ভাবোঁ থওক দিয়া আজি ভাতকেইটাকে খাওক অন্ততঃ ভাতকেইটাতো পেটলৈ যাব সেইটোৱে হৈছে আমাৰ মোহ আৰু মোহটোৱে ল'ৰা ছোৱালীৰ কেতিয়াও ভাল নকৰে 5 নম্বৰ ভুলটো আমি ক'ত কৰোঁ আমি
এটা পাৰফেক্ট টাইমত এটা পাৰফেক্ট ডিচিশ্যন বা কিছুমান ষ্টেপ ল'ব নোৱাৰোঁ। ইয়াত মই অনুকৰণৰ কথা কওঁ। অনুকৰণ এটা সহজাত প্ৰবৃত্তি। ল'ৰা ছোৱালীয়ে অনুকৰণ কৰেই আৰু তেনেকৈ তাহাঁতি কথাবোৰ শিকে। অনুকৰণৰ দুটা দিশ আছে, এটা হৈছে পজিটিভ আৰু এটা হৈছে নিগেটিভ। যদি পজিটিভ অনুকৰণ হয় তেতিয়াহ'লে গুড, ইট শ্বুড অলৱেজ বি এপ্ৰিচিয়েটেড। কিন্তু যদি এটা নিগেটিভ অনুকৰণ হয় তেতিয়াহ'লে ইয়াৰ ফলটো কি? আৰু ল'ৰা ছোৱালীয়ে যেতিয়া অনুকৰণ কৰে তেতিয়া এটা কম্পেৰিজন আহি যায়, আৰু কম্পেৰিজন কৰোঁতে যদি ল'ৰা ছোৱালীয়ে এটা মাইনাছ ফিল কৰে বা নিগেটিভ ফিল কৰে তেতিয়াই সৃষ্টি হয় এটা ইনফিৰিটি কমপ্লেক্স বা হীনমন্যতাত ভোগে। আৰু এই মাইনাছটো পূৰাবৰ কাৰণে ল'ৰা ছোৱালীয়ে নিজৰ লাইফষ্টাইল চেঞ্জ কৰে। আগতে নোখোৱা বস্তু খায়, আগতে নকৰা কাম কৰে, দামী দামী বস্তু ল'বলৈ লয়, আৰু তাৰ কাৰণে নিজৰ মাক বাপেকৰ ওপৰত প্ৰেছাৰ দিয়ে। আৰু মাক বাপেকেও তাহাঁতৰ ডিমাণ্ডবোৰ পূৰ কৰিবলৈ বাধ্য, কাৰণ আগৰ পৰা সেই ডিমাণ্ডখিনি পূৰ কৰি আহিছে। তাৰ কাৰণে বেংকৰ পৰা লোন লয়, মানুহৰ পৰা ধাৰ লয় বা খুজি আনে। আৰু যদি মাক বাপেক সেইখিনি দিব নোৱাৰে ল'ৰা ছোৱালীক, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে এটা বেলেগ এটা ষ্টেজলৈ গুচি যায়। সেই ষ্টেজটো হৈছে ডিপ্ৰেশ্যন। আৰু তেতিয়া বহুত এনেকুৱা কিছুমান কাম কৰে যিটো আপোনালোকে বুজি পাইছে চাগে, এটা ক্ৰাইম লেভেললৈ গুচি যায়। এই ক্ষেত্ৰত আমাৰ ভুলবোৰ ক'ত হ'ল? যেতিয়া আমি দেখিছিলোঁ যে তাহাঁতৰ মাজত কিছুমান মেণ্টেলি বা ফিজিকেলি চেঞ্জেছ আহিছে, আৰু তেওঁলোকৰ চক চকিনবোৰ পূৰাবৰ কাৰণে আমাৰ পৰা কিছুমান বস্তু বা পইচা ডিমাণ্ড কৰিছে, তেতিয়া আমি কিয় কুৱেশ্যন নকৰিলোঁ যে মই তোমালোকক যিমানকেইটা পইচা দিছিলোঁ তোমালোকে ক'ত কিয় খৰচ কৰিলা? যদি উচিত সময়ত আমি যদি কিছুমান উচিত কুৱেশ্যন কৰিলোহেঁতেন বা কিছুমান ষ্টেপ ল'লোহেঁতেন, তেতিয়া নিগেটিভ দিশটোলৈ ল'ৰা ছোৱালীখিনি কেতিয়াও যাব নোৱাৰে। এই ভুলখিনি নহ'বৰ কাৰণে কিবা চলিউশ্যন আছেনে? আছে। 1 নম্বৰ চলিউশ্যন, সেইটো হৈছে পেচেঞ্চ। যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কিবা এটা বস্তু বিচাৰে তেতিয়া আমি লগে লগে বস্তুটো কেতিয়াও কিনি দিব নালাগে। কিবা এটা বস্তু যদি অনবৰতে লাগেকৈ থাকে, আমি যদি বস্তুটো কিনি দিওঁ সেই বস্তুটোৰ ভেলুটো কমি যায়। তাতকৈ আমি চাব লাগে যে বহুত দিন ধৰি ল'ৰাটোৱে বস্তুটো বিচাৰি আছে নেকি। যদি বিচাৰি আছে তেতিয়াহ'লে বস্তুটোৰ প্ৰতি তাৰ ইণ্টাৰেষ্ট আছে, আৰু আমি এইটো চাব লাগে যে কিনি দিলে বস্তুটোৰ পৰা তাৰ কি উপকাৰ হয়। যদি উপকাৰ হয় তেতিয়াহ'লে আমি যেনে তেনেহ'লেও বস্তুটো কিনি দিবলৈ চেষ্টা কৰিব লাগে। 2 নম্বৰ চলিউশ্যন, সেইটো হৈছে শ্বেয়াৰিং। আমি ল'ৰা ছোৱালীক সৰুৰে পৰাই শ্বেয়াৰ কৰিবলৈ শিকাব লাগে। আমি যদি ল'ৰা ছোৱালীক চকলেট দিওঁ, সেই চকলেটটো পৰিয়ালৰ বাকী সদস্যখিনিৰ মাজতো ভগাই খাবলৈ শিকাব লাগে। তেতিয়া পৰিয়ালৰ মানুহখিনিৰ লগত ল'ৰা ছোৱালীৰ এটা বণ্ডিং হয় আৰু মৰম চেনেহবোৰ বাঢ়ে। 3 নম্বৰ চলিউশ্যন, যদি ল'ৰা ছোৱালীয়ে আমাৰ পৰা কিবা এটা বিচাৰে আৰু যদি আমাৰ দিব পৰা ক্ষমতা নাই, মানে আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন যদি বৰ ঠিক নহয়, তেতিয়া আমি আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ বিষয়ে ল'ৰা ছোৱালীক জনাব লাগে। 4 নম্বৰ চলিউশ্যন, আমি ল'ৰা ছোৱালীক সৰুৰে পৰাই তাহাঁতৰ ষ্ট্ৰেংথ কি, কোৱালিটিজ কি, মানে এই পজিটিভ গুণবিলাক তাহাঁতক পৰিচয় কৰাই দিব লাগে। লগতে তাহাঁতৰ যিবিলাক উইক পইণ্ট আছে সেই উইক পইণ্টখিনিও জনাই যাব লাগে, যাতে তাহাঁতি নিজকে চিনি পোৱা হয়, নিজৰ ভাল গুণ কি বেয়া গুণ কি নিজে জানে, আৰু যদি ভৱিষ্যতে কিবা প্ৰব্লেম হয় তেতিয়া নিজকে চম্ভালিব পৰা হয়। 5 নম্বৰ চলিউশ্যন, ল'ৰা ছোৱালীক ছাকচেছ পাবৰ কাৰণে হাৰ্ড ৱৰ্কৰ লগতে এটা স্মাৰ্ট ৱৰ্ক কেনেকৈ কৰিব পাৰি সেইটো সৰুৰে পৰাই শিকাই যাব লাগে। এতিয়া আহোঁ 6 নম্বৰ চলিউশ্যনলৈ। আজিকালি বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে খুব সোনকালে কিবা এটা কামৰ ৰিজাল্টটো বিচাৰে। খুব সোনকালে ধনী হ'বলৈ যায়, পইচা লাগে, খুব সোনকালে ফেমাছ হ'বলৈ যায়, খুব সোনকালে ছাকচেছ লাগে। কিয়? কাৰণ তেওঁলোকৰ গাত ধৈৰ্যটো কম, আৰু সেইকাৰণে তেওঁলোকে কিছুমান শ্বৰ্টকাট মেথড এপ্লাই কৰে। এই শ্বৰ্টকাট মেথড এপ্লাই কৰি যিখিনি তেওঁলোকে ছাকচেছ পায়, সেই ছাকচেছখিনি লং টাৰ্মৰ কাৰণে থাকি যায়নে? বা তেওঁলোকে যিখিনি ৰিটাৰ্ণ পায় সেই ৰিটাৰ্ণখিনি তেওঁলোকৰ নিজৰ কাৰণে বা পৰিয়ালৰ কাৰণে বা সমাজৰ কাৰণে এটা প্ৰডাক্টিভ কামত ইউজ হয়নে? কেতিয়াও নহয়। কিয়? সোনকালে পোৱা বস্তুটোৰ ভেলুটো সদায় কম। সেইকাৰণে ল'ৰা ছোৱালীক আমি সৰুৰে পৰাই শ্বৰ্টকাট মেথডটো এভইড কৰিবলৈ শিকাব লাগে। 7 নম্বৰ চলিউশ্যন, আমি ল'ৰা ছোৱালীক সৰুৰে পৰাই যিকোনো কামৰে দুটা দিশ থাকে, এটা ভাল এটা বেয়া, সেই দিশকেইটা দেখুৱাব লাগে। আৰু কিবা এটা কাম কৰাৰ আগতে কেইবাবাৰো চিন্তা কৰিবলৈ শিকাব লাগে তাহাঁতক, আৰু লগতে মানুহ চিনি পাবলৈ শিকাব লাগে। 8 নম্বৰ চলিউশ্যন হৈছে ল'ৰা ছোৱালীক নিজৰ মিতিৰ কুটুমৰ পৰিয়ালৰ মানুহৰ লগতে সমাজত মিলা মিছা কৰিবলৈ শিকাব লাগে, মানে ছ'চিয়েল হ'বলৈ শিকাব লাগে। 9 নম্বৰ চলিউশ্যন, আজিকালি ল'ৰা ছোৱালী দেখা যায় যে অনবৰতে মোবাইল টিভি এইবিলাক লৈ ব্যস্ত হৈ থাকে। বাহিৰৰ দুনীয়াখনত কি হৈ আছে তাহাঁতি গম নাপায়। তাহাঁতক এই বস্তুখিনিৰ পৰা অকণমান আঁতৰাই আনি
তাহাঁতৰ লগৰ ল'ৰা ছোৱালীখিনিৰ লগত বাহিৰত খেলিবলৈ দিব লাগে। আৰু একেবাৰে লাষ্ট চলিউশ্যনটো হৈছে বণ্ডিং। ল'ৰা ছোৱালী আৰু মাক বাপেকৰ মাজত এটা খুব সুন্দৰ ৰিলেশ্যন হ'ব লাগে, যিটো ৰিলেশ্যনত বুজাবুজি, মৰম, ভালপোৱা, বিশ্বাস আৰু সন্মান থাকিব লাগে। আমি ল'ৰা ছোৱালীক এনেকুৱা এটা স্পেচ দিব লাগে, যিটো স্পেচত তাহাঁতৰ প্ৰব্লেমছখিনি বা তাহাঁতক কিছুমান ক'বলগীয়া কথা আমাৰ আগত শ্বেয়াৰ কৰিব পাৰে। এটা উচিত সময়ত এটা উচিত শিক্ষা দিবলৈ আমি চেষ্টা কৰিব লাগিব। দৰকাৰ পৰিলে আমি ষ্ট্ৰিক্ট হ'ব লাগিব আৰু দৰকাৰ পৰিলে আমি মৰমেৰে হেণ্ডেল কৰিব লাগিব। কেনেকুৱা লাগিলে মোৰ আজি ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই।